সংবাদ মাধ্যমৰ এটি নতুন যুগৰ কাৰণে আমি সকলো প্ৰস্তুত হৈছোঁ আৰু আমি কেৱল প্ৰস্তুত হোৱাই নহয়, আমি ইতিমধ্যে এটি নতুন ধাৰাৰ মাজত আমি সোমাই গৈছোঁ। বাতৰি কাকত, টেলিভিছন আৰু ৰেডিঅ', বিশেষকৈ ৰেডিঅ' যেনেকৈ পুৰণি হৈ যাবলৈ ধৰিছিলে, ঠিক তেনেকৈ বাতৰি কাকত আৰু টেলিভিছনো আমাৰ মাজৰ পৰা হয়তো অলপমান আঁতৰি যাবলৈ লৈছে। কিন্তু এটা নতুন মাধ্যম আমাৰ মাজলৈ আহিছে, যি মাধ্যমৰ সহায় নোহোৱাকৈ হয়তো আমি প্ৰত্যেকজন মানুহেই থাকিব নোৱাৰোঁ। মই বিভিন্ন ঠাইত বিভিন্ন সময়ত মই বহুত মানুহক কওঁ যে আপোনাক আজি যদি দুপৰীয়াৰ সাঁজটো খাবলৈ মনা কৰা হয়, আপুনি পাৰিবনে নোৱাৰে? তেওঁলোকে সকলোৱে কয় যে পাৰিম। কিন্তু আপোনাৰ মোবাইলটো যদি আজি থৈ যাবলৈ কোৱা হয় ৰাতিটোৰ কাৰণে, আপুনি পাৰিবনে? তেতিয়া প্ৰত্যেকজনেই কয় যে সেইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ মোবাইল বা ইণ্টাৰনেট আমাৰ মাজত এনেধৰণে সোমাই পৰিছে যে আমি ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, কেতিয়াও আঁতৰি থাকিব নোৱাৰোঁ। সাধাৰণতে আমি সৰু ল'ৰা ছোৱালীবিলাকক ঘৰৰ অভিভাৱকসকলে আমি প্ৰায়ে কওঁ যে মোবাইল চাই থাকিব নালাগে বা মোবাইল ব্যৱহাৰ কৰা বেয়া কথা বা ইণ্টাৰনেট ব্যৱহাৰ কৰা বেয়া কথা। আমি আচলতে ভুল এটা শিক্ষা দিবলৈ বিচাৰোঁ। আমি তেওঁলোকক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰোঁ, এইটো অসম্ভৱ কথা। আমি তেওঁলোকক এইটোহে যত্ন কৰা উচিত, এই ইণ্টাৰনেটটো তুমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই মোবাইলটো তুমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে। মোবাইলটো বা ইণ্টাৰনেটটো আমি আঁতৰাই কেতিয়াও সিহঁতৰ পৰা ৰাখিব নোৱাৰোঁ। ঠিক তেনেকৈ আমি প্ৰত্যেকজন মানুহ, মানে আমাৰ এজন শিশুৰ পৰা আৰম্ভ কৰি আমাৰ একদম আটাইতকৈ বয়সস্থ মানুহ এজনলৈকে এই মোবাইলটোৱে এনেধৰণৰ এটা স্থান তেওঁলোকে মোবাইলে দখল কৰি লৈছে, যাৰ পৰা আমি কেতিয়াও ওলাই আহিব নোৱাৰোঁ। আনকি বহু ক্ষেত্ৰত ইমান সহায় হৈছে বুলি মই ভাবোঁ। আমাৰ শিক্ষাৰ্থীসকলৰ বা ডাঙৰসকলৰ কথাটো মই বাদেই দিলোঁ। আমি যিসকল কাম কৰা মানুহ বা আমাৰ জীৱনৰ মাজ বয়সত আমি যিসকল হয়তো উপস্থিত হৈছোঁ, তেওঁলোকৰ কাৰণেতো আমাৰ এটা অত্যন্ত প্ৰয়োজনীয় আহিলা বুলি নহয়, আমি হয়তো অন্ন, বস্ত্ৰ, বাসস্থানৰ পিছতে যদি আমাক আটাইতকৈ কিবা এটা বস্তুৰ প্ৰয়োজন হয়, আমি সেইটোৰ কথাই ক'ব লাগিব। তাতকৈ ডাঙৰ কথা, যিসকল বয়সস্থ মানুহ, তেওঁলোকৰ কাৰণে এই মোবাইল টেকন'লজিয়ে ইমান বেছি সহায় কৰিছে। বয়সস্থ মানুহসকল সাধাৰণতে তেওঁলোক অপেক্ষা কৰি থাকে, কোনোবা এজন আহিব তেওঁলোকৰ লগত কথা পাতিব। কিন্তু তেওঁলোকৰ লগত কথা পাতিবলৈ মানুহ নাই, অকলশৰীয়া এটা জীৱন। তেওঁলোকে বহুত সময়ত অকলে বহু সময় তেওঁলোকে নিসংগতাৰ মাজেৰে তেওঁলোকে সময় অতিবাহিত কৰিব লগা হয়। সেইসকল মানুহৰ কাৰণে এইটোৱে হৈছে আটাইতকৈ প্ৰধান আহিলা। মই আশা ৰাখিছোঁ এটি নতুন আশাৰ বতৰালৈ এখন নতুন ৱেব জাৰ্নেল, এখন নতুন এটা ৱেব পৰ্টেল আমাৰ মাজলৈ আহি আছে, এখন ৱেব মেগাজিন আমাৰ মাজলৈ আহি আছে। এনি মিৰ'ৰ, আইনা এখনে যেনেকৈ আমাৰ দাপোন স্বৰূপ, দাপোন, আইনা মানে দাপোন, আমাৰ সমাজৰ যাতে দাপোন হৈ পেলাই এনি মিৰ'ৰ আমাৰ মাজত আহি পায়হি। আৰু এনি মিৰ'ৰে আমাৰ সকলো মানুহকে, আমাৰ শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি যিসকলে বিভিন্ন কাম কৰি পেলাই, কামত যুৱক বা জীৱনৰ কিছু সংখ্যক বছৰ অতিবাহিত কৰা লোকসকল বা আটাইতকৈ যিসকল বৃদ্ধ লোক বা বয়সস্থ লোক, তেওঁলোককো যাতে সাঙুৰি তেওঁলোকৰ সকলোৰে কাৰণে এটি এনেধৰণৰ সৰ্বাংগ সুন্দৰ আৰু পৰিপূৰ্ণভাৱে তেওঁলোকে এটা পৰ্টেল গঢ়ি তুলিব পাৰে, তাৰ কাৰণে মই শুভেচ্ছা তেওঁলোকক জনাইছোঁ। আৰু তাত কেইবাজনো বিশিষ্ট ব্যক্তি জড়িত হৈ আছে, কেইবাজনো বিশেষ সংবাদ জগতৰ লগত, সাহিত্য জগতৰ লগত জড়িত ব্যক্তি তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁলোকৰ যি নিৰ্দেশনা, তেওঁলোকৰ যি গাইডেন্স থাকিব, সি নিশ্চয় এটা সুন্দৰ ৱেব পৰ্টেল কৰিবলৈ হ'ব পাৰিব বুলি মই আশা ৰাখোঁ। এতিয়া কেইবাটাও ৱেব পৰ্টেল আমাৰ মাজত চলি আছে, কিন্তু তাৰ ভিতৰত এটা সুকীয়া স্থান দখল কৰিবলৈ এনি মিৰ'ৰ সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ।